ছাৰে দেখিব লাগিলে দিব কিন্তু এই চশমা টচমা ধুতি পাঞ্জাবী লগাই কি এইবিলাক যাচোন যা এই ভাষা একাশৰে দিওঁ নে দিওঁ এইটো মোহনৰ নিচিনা বেলেগ কোনোবাহে নেকি মোহন হ'লেতো ভয় খালে হয় এই দেউতা বেয়া নাপাব দিয়ক আমাৰ থানাতে কাম কৰা ল'ৰা এটা আপোনাৰ সৈতে একেই মই আকৌ কি বুলিয়ে ভাবিলোঁ ৰ'ব মাতিয়ে দিওঁ তাক হয় মোহন হেণ্ডছ আপ মূৰ্খ এয়া কিহৰ ভাজ হা কিহৰ ভাজ হা তোৰ চশমা হাতে ল এই কেইকেইটা মই কৈ আছোঁ তাক নামাৰিব থাক মই কম নহয় মই ক'লে কি মহাভাৰত শুদ্ধ হ'ব কেছ দিবলৈ আহিছোঁ মই গতিকে মই কম আছামীৰ কথা কোৱা কোনো ৰাইট নাই মই যে আছামী সেইটো কি প্ৰমাণ হৈছে নেকি তই নহয় তহঁত দুইটা আছামী হেৰি কি মুখ মেলি চাই আছে ইহঁত দুইটাকে লগাব ধুৱাই থ কি ক'লে আপুনি মোক হা ঐ মই মুখ মেলি থাকিলোঁ নাথাকিলোঁ আপোনাৰ কি অসুবিধা হ'ল কাক কথা ক'বলৈ আহিছোঁ অভদ্ৰ এইটো কেনেকৈ এজন চিনিয়ৰ হাবিলত কথা ক'ব লাগে নাজানে ননচেন্স ছাৰ বাবা এখেতৰ কেছটো কি কৰে কৰিব মোক যদি দৰকাৰ হয় মোক এটা ফোন মাৰি দিব মই আহি যাম বাই এনেকুৱা সাদৰেৰে কোবামটো দিয়ক আৰু দুকমান দিয়ক আৰু এইজনকো দিয়ক এই বুঢ়া মানুহৰ ভেগ ধৰি আমাক টুপি পিন্ধাইছে বুজিছে পিন্ধাবলৈ বাধ্য হৈছোঁ এইবিলাক কৰাৰ মাজতো এটা যুক্তি আছে